Hey guys, good morning and welcome back to my YouTube channel. আপোনালোকক সকলোকে শুভেচ্ছা জনালো। তো সকলোৱে ভালে আছে? তো মই আহিলো এই কাকাহাৰ পুখুৰীত। মই থাকি আছো কাকা বাগাত দি আছে। বাগাত দি আছো। মই মানে ঘৰত কি কৰিম সেইকাৰণে অলপ টাইম পাছ কৰিব আহিলো। কি দেখাচ্ছেন আছো অলপমান জিৰাই আছো হাত চাল লেতেৰা পাথৰত ডিউটি কৰি আছো বহুত দিন ব্যৱহাৰ হোৱা নাই বৰ্তমান ঠাণ্ডাৰ চিজন পুখুৰী পাৰত নবহে কাহ গৰমৰ দিনত তাৰ টেনচন নাই ভালে গাইছ মই এটা বস্তু দেখাই আছো হা এই জোৰডাল যে দেখিছে দেখা পানে যে দম গুৰলে যে দেখাইছো এই জোৰডাল যে দেখিছে এই 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 শ্ৰীলংকা পুৰা এই হয় যায় বেছি তিনকে লৌৰা দিম হা মই মানে কি টেলেণ্টত দিছে এইডাল ঢং ঢং এই তাতে পক্ষী খেদি আছে এই কাকাই জোৰডাল কিন্তু ই একেবাৰে কি টেকনিকত দিছে সহায় ক'ত বাঞ্চাৰে বাজে না গুম খেতি আছে একদম হলমাই থাকত মানুহ আছে এতিয়া যাব লাগে নাই ৰাতিপুৱা উঠবা লাগে মানে ঠাণ্ডাত যাব নোৱাৰিবা প্ৰায় টানিলি হ'ল আৰু পুৰা টানি থাকিলি হ'ল একদম যায় বহুত দূৰ যাব লগা নাই সহজ টেনচনে নাই দেখোন তাতে ইমান কষ্ট কৰিব লগা নাই পুৰা ঠাং ঠাং মাৰিছা পুৰা ঠাং ঠাং মাৰিছা মই একবাৰ টানি দিওঁ ৰ এতিয়া লাগা জ্বৰ তো গাইছ এই সূতাডাল কৰছে তাকে লাগি দেখাই আছো কাকা আহক 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 দেখাই আছো এই চাৰে পুৰা অৰ্হিৰ বাগান তুলি দিছে এই দৰকিনা বুলি কয় ইয়াক দৰকিনা অৰ্হি বগা অৰ্হি হোৱাইট অৰ্হি বজাৰত নিব পৰা হৈছে দেখোন এই যে দেহ নাই 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 দেহ তো গাইছ আমাৰ যদি গাঁৱৰ মানুহ চাই আছে ভিডিঅ'টো খাবা লাগিলে আহিব বেছি দাম নহয় 40 টাকা কৰি এই বিধানৰ লাও লোকেল লাউৰ কাৰণে আৰু চাৰে বিধান ৰাখি থৈ দিছে কোনোবাই যদি আমাৰ গাঁৱৰ পৰা চাই আছে ল'ব আহিব এখেতৰ ঘৰত ডিছকাউণ্ট আছে মোৰ ভিডিঅ' চাই আহিব লাগে কিন্তু ডিছকাউণ্ট আছে কিমান আছে ক'ব লাগিব 50% যি আছে 50% দিম যা 50% দিম যা যা চাৰিফালে লাই আছে ধুনীয়া আছে আহিব পাৰে ভেৰাইটিজ আছে লাই 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 দেখি মোৰ গানেও লাগিছে লাই 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 তো ঘৰত আৰু কি কৰিম টাইম পাছ কৰিব আহিলোঁ ইয়াতে এইটো ক'ত দিছে আৰে তই কহাই দিছা জৰি 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 এইটো এই কেমেৰাই কেপচাৰ নকৰে ইমান দূৰত আছে মোৰ হাতখন এনে দীঘল আৰু তাতে ভিডিঅ' বনালে আৰু এটা বেছি দীঘল দেখে মানে ডাবুল আৰু এতিয়া কি কৰিবি তই অলপ সহযোগ কৰি দিওঁ সিহঁতে তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ফাৰ্ষ্ট ভ্লগৰ কাৰণে এইখিনি বনাই দিলোঁ আৰু চানডে যাই আছোঁ ৰাণীঘাট তেতিয়া আৰু এটা ভ্লগ আহিব তো আপোনালোকে টেনশ্যন নকৰিব সম্ৰাট বৰুৱাৰ ধুনীয়া ভ্লগ আহিব আপোনালোকে খালি ছাপোৰ্ট কৰি যাব এয়া